নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে জেহেৰি টেক ইউটিউব চেনেল আপোনালোকে নিশ্চয় জানে যে বৰ্তমান সোশ্যাল মিডিয়াত সকলো প্লেটফৰ্মতে ভাইৰেল হৈ পৰিছে কেঁচা বাদাম গানটো আৰু এই কেঁচা বাদামৰ গানটোৰ গায়ক হ'ল ভুবন বাদ্যকৰ এজন পশ্চিমবংগৰ এজন বাদাম বিক্ৰেতা যি ঘৰে ঘৰে অৰ্থাৎ গাঁৱে চাইকেলেৰে গাড়ীৰে ঘূৰি কেঁচা বাদাম বিক্ৰী কৰে আৰু এই বিশেষ গানটো কৈ মানুহৰ মন আকৰ্ষণ কৰে এই ভুবন বাদ্যকৰ অৱশেষত কিয় আইনৰ কাষ চাপিব লগা হ'ল কিয় আৰক্ষীৰ কাষ চাপি ন্যায় বিচাৰিলে কেঁচা বাদাম গানটোৰ স্ৰষ্টা ভুবন বাদ্যকৰে সোশ্যাল মিডিয়াত খলকনি তোলা এই বিশেষ গীতটোক লৈ সৰ্বত্ৰ চৰ্চা হৈ পৰিছিল আৰু এই ভুবন বাদ্যকৰে কিয় থানাত যাই আইনৰ কাষ চাপিব লগা হ'ল এই বিষয়ে মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে বন্ধুসকল চাই থাকিব সম্পূৰ্ণ ভিডিঅ' আৰু যদি ভিডিঅ'টো ভাল লাগিছে সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আৰম্ভ কৰোঁ ভিডিঅ'টো সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে এই পশ্চিমবংগৰ এজন কেঁচা বাদাম বিক্ৰেতাৰ এটা বিশেষ ভিডিঅ' সকলোৰ মুখে মুখে শুনিবলৈ পোৱা গৈছে কেঁচা বাদাম বিক্ৰী কৰিবলৈ ব্যক্তিগৰাকীয়ে ৰচনা কৰা গানটো কিন্তু কম সময়তে সকলোৰে মাজত জনপ্ৰিয়তা অৰ্জন কৰিও সুখী নহয় ভুবন বাদ্যকৰ নামৰ লোকজন ক্ষোভিত হৈ পৰিছে ভিডিঅ'টো আপলোড দিয়া সকলৰ বিৰুদ্ধে অভিযোগ তুলি আৰক্ষীৰ কাষ চাপিল ভুবন বাদ্যকৰে কিন্তু কিয় বহুসংখ্যক লোকে কেঁচা বাদাম গানটো গাই তেওঁলোকৰ নিজা একাউণ্টত আপলোড কৰাক লৈ ক্ষোভ প্ৰকাশ কৰি তেওঁ কয় গানটো ভাইৰেল হোৱাৰ পিছত বহু লোকে মোক লগ ধৰিবলৈ ভিৰ কৰিছেহি বহুতে মোৰ গানটো ভিডিঅ' বনাই গানটো ইণ্টাৰনেটত আপলোড কৰি থৈছে কিন্তু যথেষ্ট ধনো উপাৰ্জন কৰিছে কিন্তু মোৰহে খালী হাত ইফালে ইউটিউবত নিজৰ একাউণ্ট বনাই নিজৰ একাউণ্টত উপাৰ্জন কৰি আছে বিভিন্ন লোকে কিন্তু দুখ প্ৰকাশ কৰি বিভিন্ন প্লেটফৰ্মত ভিডিঅ' আপলোড কৰি দিয়াসকলে তেওঁৰ গানটোৰ স্ৰষ্টা হ'ল ভুবন বাদ্যকৰ কৃতিত্ব নিদিয়াক লৈও অসন্তুষ্টি প্ৰকাশ কৰে ভুবন বাদ্যকৰে এইসকল লোকৰ বিৰুদ্ধে অভিযোগ তুলি ন্যায় বিচাৰি আৰক্ষীৰ কাষ পালগৈ বাদাম বিক্ৰেতাজন আনহাতে অভিযোগ দাখিল কৰিবলৈ গৈ থানালৈ যাওঁতে হেলমেট পিন্ধি যাবলৈ বাধ্য হোৱাৰ কথা উল্লেখ কৰে ভুবন বাদ্যকৰে উল্লেখ্য যে বাদাম বিক্ৰেতা ভুবন বাদ্যকৰে বিশেষ গানটোৰ জৰিয়তে তেওঁ কেৱল কেঁচা বাদামহে বিক্ৰী কৰে তাৰ বিজ্ঞাপন দিয়ে আনহাতে কেঁচা বাদামৰ বিনিময়ত পুৰণি মোবাইল ফোন গহনা আৰু অন্যান্য সামগ্ৰীও গ্ৰহণ কৰে ভুবন বাদ্যকৰে ইয়াক লৈ বাদ্যকৰে গানটো ৰচনা কৰিছিল যদিও বৰ্তমান তেওঁ কৃতিত্ব নিদিয়াকৈ বহু লোকে লাখ লাখ টকা অৰ্জন কৰাত ক্ষোভিত হৈ পৰিছে কেঁচা বাদাম বিক্ৰেতাজন ইয়াত ভুবন বাদ্যকৰ নামৰ মানুহজনে আচলতে তেখেতৰ ক্ষোভ প্ৰকাশ কৰিছে কাৰণ গানটোৰ প্ৰকৃত স্ৰষ্টা হ'ল তেখেত আৰু ইয়াৰ সম্পূৰ্ণ বেনিফিট লৈ আছে বেলেগ মানুহে বিভিন্ন ধৰণৰ প্লেটফৰ্মত গানটো এৰিছে যেনেকৈ ইউটিউবত হওক ফেচবুক পেজত হওক সকলো প্লেটফৰ্মত গানটো এৰি উপাৰ্জনৰ এক পথ বাছি লৈছে বিভিন্নজনে কিন্তু তেখেত যে গানটো গালে তাৰ কোনো ধৰণৰ কৃতিত্ব নিদিয়াকৈ এওঁলোকে যেনেকুৱা কৰিছে তাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি তেওঁ আইনৰ কাষ চাপিবলৈ বাধ্য হৈছে ভুবন বাদ্যকৰে গতিকে বন্ধুসকল আপোনালোকেও এখেতৰ কৃতিত্ব দিয়াকৈ যিকোনো ভিডিঅ' বনাওক এখেত যেজন ভাল এটা গান গাই সকলোৰে মন জয় কৰিব পাৰিছে এখেতক কৃতিত্ব নিদিয়াকৈ কোনো ধৰণৰ প্ৰচাৰ নকৰিব প্ৰথমে এখেতৰ কৃতিত্ব দিয়ক তাৰপিছত আপোনালোকৰ বেনিফিটটো লওক সেইটো অনুৰোধ জনাই ভিডিঅ'টো শেষ কৰিছোঁ ধন্যবাদ ছাবস্ক্ৰাইব কৰিব জেহেৰি টেক নামৰ এই বিশেষ ইউটিউব চেনেলটো আৰু নতুন ভিডিঅ'লৈ অপেক্ষা কৰক